Hello friends, welcome to my channel Astha's Motivation. মই আস্থা আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ বিৰতিৰ মাজত পুনৰ আপোনালোকৰ মাজলৈ মই এটা নতুন কাহিনী লৈ আহিছো। আশা কৰিলো সকলোৱে ভাল পাব। তো দেৰি নকৰি কাহিনীটো আৰম্ভ কৰো আহক। প্ৰবীণ নামৰ এজন ল'ৰা আছিল যাৰ এখন ফাৰ্মেসি আছিল, অৰ্থাৎ তেওঁ এজন ফাৰ্মাচিষ্ট আছিল। এই ফাৰ্মেসিখন তেওঁ প্ৰায় 10 বছৰ দিন ধৰি চলাই আছিল। সেই কাৰণে তেওঁ এই ফাৰ্মেসিখনত থকা প্ৰতিটো ঔষধৰ বিষয়ে বিশদভাৱে জ্ঞান লাভ কৰিছিল। তেওঁ কোনটো ঔষধ ক'ত আছে সকলোখিনি জানিছিল। তেওঁ কাষ্টমাৰ লগত সম্পৰ্কও ভাল আছিল। যেতিয়া কাষ্টমাৰসকলে তেওঁক ঔষধ বিচাৰি তেওঁৰ ফাৰ্মেসিলৈ আহিছিল, তেওঁ কোনো চিন্তা নকৰি তেওঁ ঔষধ উলিয়াই তেওঁলোকক দি সহায় কৰিছিল। কিন্তু এই প্ৰবীণ ল'ৰাৰ এটা বদ অভ্যাস আছিল। সি কেতিয়াও ভগৱানক বিশ্বাস কৰা নাছিল। তাৰ মতে ভগৱান নামৰ কোনো বস্তুৱে এই পৃথিৱীত নাই, কোনো বস্তুৱে এই পৃথিৱীত নাই। কিন্তু তাৰ দেউতাকে ভগৱানক বহুত বিশ্বাস কৰিছিল। তাক বুজাইছিলেও যে ভগৱান পৃথিৱীত আছে, কিন্তু এই কথা সি মানি লোৱা নাছিল। আৰু এইফালে দেউতাকে বুজাই বুজাই পৃথিৱীৰ পৰা গুচি গৈছিল। এবাৰ যেতিয়া সি ফাৰ্মেচিত আছিল, ফাৰ্মেচিত থাকোঁতে বাহিৰত খুব বতাহ বৰষুণ হৈছিল। সেই সময়তে তাৰ বন্ধুসকল আহিলে। বন্ধুসকলে আহি তাক ক'লে যে আহা, বতৰটো বেয়া আৰু আমি এতিয়া ঘৰলৈও যাব নোৱাৰোঁ, বহু অলপ তাছ খেলোঁ। তাৰ এটা বদ অভ্যাস আছিল, সি যেতিয়া সময় সুবিধা পাইছিলে তাৰ এই বন্ধুকেইটাৰ লগত তাছ খেলাত মগ্ন হৈছিলে। সেইদিনাও তাৰ বন্ধুকেইটা আহিছিলে আৰু তাছ খেলাত বহি গৈছিলে। সেইখিনি সময়তে এটা সৰু ল'ৰা আহিলে। ল'ৰাটোৱে ক'লে যে খুৰা, মোক ঔষধ লাগে। কিন্তু সি গুৰুত্ব দিয়া নাছিলে। যেতিয়া গুৰুত্ব দিয়া নাছিলে তাৰ বন্ধুকেইটাই ক'লে যা যা, সৰু ল'ৰাটো আহিছে, তাক অলপ সহায় কৰ ঔষধ দি। বন্ধুৰ কথা মতে সি উঠি গৈ ল'ৰাটো সুধিলে তোমাক কি লাগেনো? ইফালে তাৰ মাথাটো একদম বেয়া হৈ গৈছিলে, সি তাছ খেলিব পৰা নাই। তথাপিতো ল'ৰাটোক সুধিলে তোমাক কি লাগে কোৱা। তেতিয়া ল'ৰাটোৱে ক'লে যে মোৰ মাৰ বহুত গাটো বেয়া, মোক এই ঔষধটো দিয়ক। সেই সময়তে আকৌ কি হ'ল, কাৰেণ্টটো গুচি গ'ল। গুচি যোৱাত সি কি ঔষধ দিলে ল'ৰাটোক গম নাপালে। ঔষধ এটা দি ল'ৰাটোক বিদায় দি দিলে। দিয়াৰ পিছত সেইখিনি সময়তে বৰষুণো এৰিলে আৰু তাৰ বন্ধুকেইটাই ক'লে যে এতিয়া আৰু তাছ খেলি কি কৰিম, কাৰেণ্টটো আহিলে আৰু এতিয়া বৰষুণো কমিলে, আমি ঘৰলৈ যামগৈ দিয়া। তেতিয়া প্ৰবীণে ক'লে ঠিক আছে তোমালোক যোৱা। আৰু প্ৰবীণেও ভাবিলে এতিয়াতো আৰু কোনো কাষ্টমাৰ নাহে, গতিকে মই ফাৰ্মেচিখন বন্ধ কৰি ময়ো ঘৰলৈ গুচি যাওঁ। এই বুলি সি দৰ্জাখন দপাব খোজোতে হঠাতে কাৰেণ্টটো আহি গ'ল। যেতিয়াই কাৰেণ্টটো আহিলে সি দেখা পালে যে সি সেই ল'ৰাটোক যিটো ঔষধ দিলে সেইটোতো এটা নিগনি মৰা ঔষধ আছিলে। সি মূৰে কপালে এনেকৈ হাত দিলে, কি কৰা যায়, কাৰণ সেই ল'ৰাটোৰ ঠিকনাও নাজানিছিলে। তেতিয়া তাৰ মনত পৰিল দেউতাকে কোৱা কথা যে যেতিয়া কেতিয়াবা বিপদত পৰ সদায় ভগৱানক স্মৰণ কৰিবি। তাৰ ফাৰ্মেচিখনত দেউতাকে এজন ভগৱানৰ মূৰ্তি ৰাখিছিলে, শ্ৰীকৃষ্ণৰ মূৰ্তি। সি পলম নকৰি সেই কৃষ্ণ মূৰ্তিজনৰ ওচৰলৈ গ'ল। জীৱনত সি প্ৰথমবাৰ ভগৱানৰ ওচৰত মূৰ দোৱালে। এনেকৈ প্ৰণাম জনাই ভগৱানক ক'লে যে তুমিহে এতিয়া কিবা কৰিব লাগিব প্ৰভু। সেই সময়তে সেই ল'ৰাটো আকৌ আহিল। যেতিয়া প্ৰবীণে দেখিলে আৰে ল'ৰাটো আহিছে, ল'ৰাটোক সুধিলে আকৌ কি হ'ল। ল'ৰাটোৱে ক'লে যে খুৰা, আপুনি যিটো দৰৱ মোক দিছিলে, বৰষুণ পৰি ৰাস্তাটো ইমানেই পিছল হৈছিলে যে মই পিছল খাই পৰি গ'লোঁ আৰু দৰৱৰ বটলটো ভাঙি গ'ল। তেতিয়া প্ৰবীণে ক'লে একো চিন্তা নকৰিবা, মই তোমাক দৰৱ দিম, তোমাৰ মা অতি শীঘ্ৰে ভাল হৈ যাব। এয়া দৰৱ লোৱা আৰু যোৱা, মাক দিয়াগৈ। প্ৰবীণৰ চকুৱেদি চকু পানী ওলাই গৈছিলে। সি বুজি পাইছিলে ভগৱানৰ মহত্ব কি, পৃথিৱীত যে ভগৱানৰ মহত্ব আছে। হয়, আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যি ভগৱানক, ঈশ্বৰক কেতিয়াও নামানে। ঈশ্বৰক কেতিয়াও নামানে। তেওঁলোকৰ মতে পৃথিৱীত ভগৱান নামৰ কোনো বস্তু নাই। কিন্তু মই কৈছোঁ ভগৱান আছে। সেই ভগৱানক পাবলৈ হ'লে আপোনাৰ মনত লাগিব অগাধ বিশ্বাস আৰু ভক্তিভাৱ। ভগৱানে আপোনাৰ যি বিপদ আপদ সেয়া নিশ্চয় দূৰ কৰিব পাৰে, যদি আপোনাৰ মনত তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি অগাধ হয়। যেতিয়া আপুনি বিপদত পৰে, আপুনি জীৱনটোত একো বুজি নাপায় কি হ'ব কি নাই, তেতিয়া এটা কাম কৰিব, সেই যে ঈশ্বৰ, ভগৱান, গড, আল্লাহ, তেওঁ সকলোখিনি সমৰ্পিত কৰি দিব। ইংলিছত এষাৰ কথা আছে নহয়, লেট হিম চি, ভগৱানে নিজৰ কাম কৰিব। ধন্যবাদ। এই কাহিনীটো যদি আপোনাৰ ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, শ্বেয়াৰো কৰিব আৰু কমেণ্টো কৰিব, যাতে মই আপোনালোকৰ কাৰণে এনেকুৱা ভাল ভাল কিছুমান কাহিনী সদায় লৈ আহিব পাৰোঁ।
আৰু আপোনালোকক সদায় ইনস্পায়াৰ কৰি যাব পাৰোঁ। ধন্যবাদ।